আমি পতাকা উৰুৱা চাব যাম নেকি? হে যাবে না? তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। গতিকে আজি আমাৰ কাৰণে এটা বহুত স্পেচিয়েল দিন হয়। গতিকে মই উঠি লৈ কথাটো ক'লে ভাল হ'ব, কিন্তু গমেই পাইছে আজি আমাৰ কাৰণে এনেকুৱা এটা স্পেচিয়েল দিন। এই দিনটোতে মানে ভাৰতবৰ্ষ স্বাধীন হৈছিল 1947 চনৰ সেই 15 আগষ্টৰ দিনা। যিসকল সৈন্য আছিল সেই সৈন্যই ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা আমাৰ এই দেশখন নিজৰ প্ৰাণ আহুতি দি কেনে স্বাধীন কৰি উলিয়াইছিল। আজি সেই বলিদানৰ কথা আমি মনত ৰাখিবৰ কাৰণে আমি এটা সৰুকৈ আমাৰ চকত মানে পতাকা উত্তোলন কৰিছোঁ। আৰু অকল আমি বুলিয়ে নহয়, গোটেই ইণ্ডিয়াতে মানে এই পতাকা উত্তোলন কৰিব আৰু স্বাধীনতা দিৱস পালন কৰিছে। গতিকে এয়া আমাৰ গৌৰৱৰ কথা। মানে আমি অসমত আছোঁ, অসমৰ কাৰণে গৌৰৱ, যোন যি ঠাইত আছে, গতিকে অল ইণ্ডিয়াৰ কাৰণে গৌৰৱ। সেই সময়ৰ বলিদানৰ কথা মনত ৰাখিবৰ কাৰণে আজি আমি এই স্বাধীনতা দিৱস পালন কৰোঁ আৰু সদায় পালন কৰি যাই থাকিব। এইবাৰ 75তম 72 বছৰ হ'ল এই ভাৰত স্বাধীন হ'বৰ কাৰণে। গতিকে প্ৰত্যেক বছৰে আমাৰ এই স্বাধীনতা দিৱস পালন কৰি আহিছে আৰু আগলৈ কৰি আহিম। গতিকে চাই থাকক। মই বৰ্তমানে মুখখন ধুই আহোঁ আৰু মুখখন ধুই আপোনালোকক দেখাম কি হয়। গতিকে চাই থাকিব। মুখ ধুবা আহিলোঁ, কিন্তু কলগেট আতি পূৰা ওলাব লগা হৈছে। কলগেটটোও অনা নাই। ধেত চালা, কি হ'ব জীৱনটো এনেকুৱাই, একো এটা কৰিব পৰা নাই। কলগেট আনিব পইচা নাই, কি হ'ব। 15 আগষ্ট তাতে কাম করেছে এটা সিধা যাও আৰু পট মানে হৈ গ'ল সব হৈ গ'ল। মই চলিটো আৰু বেছি নকৰোঁ, শিকাব নহ'লে পট মানে দেখাই কিনে আহি আছোঁ। বলক চাই থাকক। বাহ, পতাকা উত্তোলন কৰিব যাওঁতে ক'ত যাবি? হা? আমি পতাকা উৰুৱা চাব যাম নেকি? হে যাবে না? ক'ত যাবি? এই পতাকা এইখানে, এইখান যায় না? হা এইয়া হলে মানুহ গোটেই জমা লাগছে। বিগত আজি এয়া আমাৰ স্বাধীনতা দিৱসৰ হীৰক জয়ন্তী 75 বছৰ অতিক্ৰম কৰিলে স্বাধীনতা হেৰিত। সেই হেতুকে আজি ঘৰে ঘৰে পতাকা এই কাৰ্যসূচীটো চৰকাৰৰ ফালৰ পৰা লৈছে। আমি সেই সুবিধাতেই আমি স্বাধীনতাৰ উপলক্ষে আমাৰ গাঁও পঞ্চায়তৰ সভাপতি শ্ৰী মুকুট চন্দ্ৰ নাথদেৱক আজি পতাকাখন উদ্বোধন কৰি আমাৰ কাৰ্যসূচী চলাই নিবলৈ আহ্বান জনালোঁ। দিয়া শ্ৰদ্ধাৰ উপস্থিত মোৰ অতি সন্মানীয় চমুঙাপাৰা বেলিৰাম চকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ উদ্যোক্তাসকল, উপস্থিত চমুঙাপাৰা গাঁৱৰ প্ৰধান ডাঙৰীয়াদেৱ, সম্বন্ধিতে চমুঙাপাৰা এই অঞ্চলৰ মোৰ অতি সন্মানীয় বয়োজ্যেষ্ঠসকল, বন্ধুবৰ্গসকল, আই মাতৃসকল, আজি এই পবিত্ৰ মুহূৰ্তত মই আটাইকে আপোনালোকৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। মই সৌভাগ্যৱান বুলি আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ, কাৰণ আজি ভাৰত স্বাধীন হোৱা 75 বছৰ অতিক্ৰম কৰিলে। আমাৰ ভাৰত চৰকাৰৰ নেতৃত্বাধীন চৰকাৰখন তথা অসম চৰকাৰৰ যি আহ্বান মানে ঘৰ ঘৰ তিৰংগা আজাদী কা অমৃত মহোৎসৱ এটা পালন কৰিবলৈ জনসাধাৰণক নিৰ্দেশ দিছে। সেই নিৰ্দেশ অনুসৰি আজি 13 তাৰিখৰ পৰা আজি 15 তাৰিখলৈ আমি ক্ৰমান্বয়ে তিনিটা দিনাই পতাকা উত্তোলন কৰিছোঁ। আজি ঠিক তেনেদৰে আজি 15 আগষ্ট, আজি এই পতাকাখনৰ তুলিবৰ কাৰণে আমি আগবাঢ়িছোঁ। লগতে আমাৰ যি ভাৰত স্বাধীন হৈছিল, এই ভাৰত স্বাধীন হোৱা সময়ত যিসকল মহামান্য ব্যক্তিয়ে এই ভাৰত স্বাধীনক উদ্দেশ্যে দেহে দেহে যুঁজ দি ভাৰত স্বাধীন কৰিছিল, সেই যুঁজত যিসকল মহামান্য ব্যক্তিয়ে আত্মবলিদান দিলে তেওঁলোকৰ প্ৰতি আমি সন্মান জনাই আজি এই স্বাধীনতা দিৱস পালন কৰিব বিচাৰিছোঁ। তেওঁলোকৰ আত্মাক সন্মান জনাই তথা বিভিন্ন জাতি জনগোষ্ঠী যাতে আমি সমন্বিতে একত্ৰিত হৈ মিলিজুলি আমি শান্তিৰ পৰিৱেশত গঢ়িব পাৰোঁ, তাকে কামনা কৰি মই বিশেষ বক্তব্য ৰাখিব বিচৰা নাই, কাৰণ যিহেতু মোৰ পঞ্চায়ত অফিচতো মোৰ উপস্থিত ৰাইজে ৰখি আছে। গতিকে মই চমুকৈ এই দুআষাৰ বক্তব্য আপোনালোকৰ আগত অৱগত কৰিলোঁ। আমি আশা কৰিছোঁ আমি আটাইয়ে যাতে মিলাপ্ৰীতিভাৱে আমি আজি যেনেদৰে একত্ৰিত হৈছোঁ তেনেদৰে সকলো জাতি জনগোষ্ঠীৰ মিলাপ্ৰীতি আমি কৰিব পাৰোঁ তাকে কামনা কৰিছোঁ। আৰু মই মোৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ আৰু আপোনালোকে আটাইয়ে জানে পতাকা উত্তোলন কৰাৰ লগে লগে আমি পতাকাখনক সন্মান জনাই আমাৰ ৰাষ্ট্ৰীয় সংগীতটো আমি আটাইয়ে আৰম্ভ কৰিম।
তথাপি আমি সমান লাচিতৰ দেশৰ অসমীয়া মই আইটোক কৰিছো প্ৰণাম বন্দে মাতৰম গাইজ এতিয়া মানে প্ৰসাদ দিলে আৰু বুট চুট খাব দিলে খাই কেনে আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো দীঘল কৰিলে মানে আপোনালোকৰ ধৈৰ্যটো নোহোৱা হ'ব গতিকে ভিডিঅ'টো এইখিনিয়ে আৰু এদিন লগ পাম এটি নতুন ভিডিঅ'তে তেতিয়ালৈ বাই বাই